হাঞ্জালাংছত এদিনীয়া কাৰ্যসূচীৰে বোকাজান নীলিপ ৰংমংমে শিক্ষা খণ্ডৰ এলপি স্কুলৰ প্ৰধান শিক্ষকসকলৰ সভাত ৩ শতাধিক শিক্ষক শিক্ষয়িত্ৰীসকলৰ অংশগ্ৰহণ অসমত মাতৃভাষাৰ বিদ্যালয়ত অনা অসমীয়া নিযুক্তি আৰু দীনদয়াল উপাধ্যায়ৰ নামত আদৰ্শ মহাবিদ্যালয় স্থাপনাৰ বিৰোধিতাত আছু কাৰ্বি আংলং জিলা কমিটিৰ বিক্ষোভ কাৰ্যসূচী সহকাৰী বন সংৰক্ষক বিক্ৰম ৰংপিৰ নেতৃত্বত আৰু বন বিষয়া তথা কৰ্মীৰ সহযোগত লোৱাৰ মহংগী জোৱাৰ ইকৰাণীত অবৈধ বালি খন্দা কাৰ্য স্থগিত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে হাঞ্জালাংছৰ ইনডোৰ ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হয় বোকাজান বিধানসভা এলেকাৰ ৩ শিক্ষা খণ্ড বোকাজান নীলিপ ৰংমংমে অধীনৰ প্ৰধান শিক্ষকসকলৰ এখন গুৰুত্বপূৰ্ণ সভা এদিনীয়া কাৰ্যসূচীৰে পুৱা 11 বজাৰ পৰা অনুষ্ঠিত সভাখনত কাপ্তাৰ সভানেত্ৰী লাংটুইপি ৰংপিপিয়ে পৌৰোহিত্য কৰে কাপ্তা অৰ্থাৎ কাৰ্বি আংলং প্ৰাইমেৰী শিক্ষক এছ'চিয়েশ্যনৰ সভানেত্ৰী লাংটুইপি ৰংপিপিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সৰ্বশিক্ষা অভিযানৰ কাৰ্যসূচী বিষয়া তথা গুণোৎসৱৰ নডেল অফিচাৰ খৰচিং ৰংহাং বোকাজান প্ৰাইমেৰী শিক্ষা খণ্ড বিষয়া সুনমিলি বংৰুংপি নীলিপ প্ৰাইমেৰী শিক্ষা খণ্ড বিষয়া খৰচিং টেৰাং কাপ্তাৰ সহ সম্পাদক ফিলিপছন বে উপদেষ্টা পঞ্চম সিনহা মনসিং ইংলেং কাপ্তা উপসভানেত্ৰী ৱেলি টিমুংপিকে ধৰি কাপ্তাৰ বহু সদস্য তথা শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে বিশেষকৈ আজিৰ এই সভাত আহিবলগীয়া দিনবোৰ স্কুলসমূহৰ শিক্ষা ব্যৱস্থাসমূহ কেনেদৰে অধিক উন্নত আৰু সন্তোষজনক দিশে আগুৱাই লৈ যাব পাৰি তাৰ বিষয়ে আলাপ আলোচনা তথা বুদ্ধি পৰামৰ্শ কৰে উল্লেখ্য সভাত 3 উন্নয়ন খণ্ডৰ পৰা প্ৰায় 3 শতাধিক শিক্ষক শিক্ষয়িত্ৰীসকলে যোগদান কৰে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে অসমত মাতৃভাষাৰ বিদ্যালয়ত অনা অসমীয়া নিযুক্তি আৰু দীনদয়াল উপাধ্যায়ৰ নামত আদৰ্শ মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰি কাৰ্বি আংলং মুখ্য সদৰ চহৰ ডিপোত আছু কাৰ্বি আংলং জিলা কমিটিয়ে উলিয়া এক বিক্ষোভ সমদল আজি পুৱা প্ৰায় 11:30 বজাত আছু জিলা কমিটিয়ে ডিফু চহৰৰ বাছ আস্থান এলেকাত বিশাল সমদল উলিয়াই অসমত মাতৃভাষাৰ বিদ্যালয়সমূহত অনা অসমীয়া নিযুক্তি আৰু বিজেপিৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ঘোৰ বিৰোধিতা কৰি লিখা শ্লোগান সম্বন্ধীয় বেনাৰ পোষ্টাৰ প্লে কাৰ্ড লৈ চিঞৰি যায় ছাত্ৰ সমদলে অসম চৰকাৰৰ সিদ্ধান্তক ৰাজ্যজুৰি কৰা প্ৰতিবাদে মন্ত্ৰীসকলৰ গাৰনুম লৰে নে নলৰে হেয়া সময়তেহে লক্ষণীয় হ'ব যদিও ৰাজ্য চৰকাৰে নিজৰ সিদ্ধান্তত অচৰ হৈ থাকিলে অনাগত দিনবোৰত সমগ্ৰ ৰাজ্যতে ইয়াতকৈ ভয়াৱহ প্ৰতিক্ৰিয়া হ'বয়ে বিদ্যালয় লাগিব কিন্তু এই বিদ্যালয় বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহ অসমৰ স্বনামধন্য ব্যক্তিৰ নামত যাতে হয় তাৰ আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক আমি এটা প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ অসমৰ বাহিৰত এখনকৈ অসমৰ স্বনামধন্য ব্যক্তিৰ নামত বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি দেখুৱাওক তেতিয়া আমি তেওঁক আমি এই প্ৰত্যাহ্বান জনাইছোঁ তাৰ লগতে অসমৰ শিক্ষা বিভাগে যি অসমৰ বাহিৰৰ পৰা বহিৰাগত শিক্ষক নিযুক্তি দিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ ইতিমধ্যে ছাত্ৰ সন্থাই আমি বিভিন্ন ঠাইত তেওঁলোকক বাধা প্ৰদান কৰিছোঁ আৰু লগতে তেওঁলোকে অসমীয়া মাধ্যম বাদ দি যি ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় খুলিব লৈছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছোঁ অন্যথা আমি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই অসমবাসী ৰাইজৰ সহযোগত লগতে কাৰ্বি আংলংবাসী ৰাইজৰ সহযোগত আমি ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য কেমেৰা পাৰ্চন ষ্টেফান টেৰানৰ সৈতে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ পশ্চিম সংমণ্ডল অন্তৰ্গত কেন্দ্ৰীয় ফৰেষ্ট ৰেঞ্জ মাঞ্জা আৰু প্ৰটেকশ্যন ৰেঞ্জৰ বিষয়া তথা কৰ্মীৰ হস্তক্ষেপত লোৱাৰ মহংগী জোৱাৰ ইকৰাণীত অবৈধ বালি খন্দা কাৰ্য স্থগিত বোকাজান এলেকাত এনেদৰে ডিলাজী বৰজান নৈৰ বালি খান্দি এনেদৰে শ ট্ৰাকত বালি ভৰাই জিলাখনৰ বাহিৰলৈ নিয়া তথ্য আমি কাট নিউজ যোগে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বোকাজান এলেকাত এতিয়ালৈ ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে এই বিষয়ত বন বিভাগে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নে দুষ্ট চক্ৰক বন বিভাগে এতিয়া সোণালী সুযোগ প্ৰদান কৰি আছে এই সমূহ বাতৰি এতিয়ালৈকে প্ৰাপ্ত নহলেও শেহতীয়াকৈ সহকাৰী বন সংৰক্ষক বিক্ৰম ৰংপিৰ নেতৃত্বত একাংশ বন বিষয়া তথা বন কৰ্মীয়ে অবৈধ বালি খন্দা কাৰ্য স্থগিত কৰা কাৰ্যত ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে হয় কাৰ্বি আংলঙত এনেদৰে বন বিভাগৰ পৰা
কোনো বৈধ অনুমতি নোহোৱাকৈ একাংশ দুষ্ট চক্ৰই যধে মধে বালি খান্দি ট্ৰাকত ভৰাই বিশেষকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ড ডিমাপুৰলৈ নি থকাৰ বাতৰি আমাৰ কাট নিউজৰ বোকাজানৰ সাংবাদিকে যুগুতোৱা প্ৰতিবেদন আমি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু বন বিভাগৰ তৰফৰ পৰা এই সংক্ৰান্তত এতিয়াও নীৰৱতা অৱলম্বন কৰি থকাহে পৰিলক্ষিত হৈছে। যদিও যোৱা 4 ছেপ্টেম্বৰত নতুনকৈ সহকাৰী বন সংৰক্ষক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা বিষয়া বিক্ৰম ৰংপিৰ আজি গ্ৰহণ কৰা এই পদক্ষেপে স্বাভাৱিকতে বিয়োগম বন বিভাগটোৰ অন্তৰ্মহলত এটা জোকাৰণি আৰু দুষ্ট চক্ৰলৈ এটা সকিয়নি হৈছে। অৱশ্যে KSৰ সভাপতি জেমছন টিমুং আৰু সাধাৰণ সম্পাদক ৰাজেশ কিলিঙে অবৈধভাৱে প্ৰমোদ ক্ৰামছা আৰু জেকসন ক্ৰামছা ভাতৃদ্বয়ে বালি খান্দি থকাৰ বিষয়ে দিয়া খবৰৰ ভিত্তিতে কাট নিউজৰ সাংবাদিকে সৰজমিন তদন্ত কৰি এই তথ্য সাক্ষ্য প্ৰত্যক্ষ কৰে। সেন্ট্ৰেল ৰেঞ্জ মাঞ্জা আৰু প্ৰটেকশ্যন ৰেঞ্জৰ বন সুৰক্ষা বিষয়া তথা বন কৰ্মীৰ সহযোগত কৰা এই আকস্মিক অভিযানত বালি খন্দা কাৰ্য থিতাতে বন্ধ কৰি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত কয় যে las illegalities que do nilidak SACF 4 of September sinaga join anke laan me siniliga chinila ahok ke la supply ni chini illegalities do pu asi non nilidak kan ni pensi dak illegalities kapa weye phan dak council revenue kapa bachi phansi pini operation ke bang asi wrong sor phan information pilo wrong gambara phan information pilo je in future pe na pen ba pini pensi ta me khurong le lo ko ke thane lo data bangke na pen aku han thulo je ki phurloi ke no jitu da kene permit holder of settlement council pen pilo pulong te lagte si phurloi pu han thulo ne range ke bangke niltum central range manjapen কেৱল বালিয়ে নহয় কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ বিয়োগম বন বিভাগৰ অধীনস্থ বনাঞ্চল সমূহত এসময়ত ভৰি পৰা বাহ মূল্যৱান চেগুন আগৰ হাল চন্দন আদি গছ গছনি বন বিষয়া কৰ্মীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে চলি আছে ধ্বংসযজ্ঞ। সেয়েহে সহকাৰী বন সংৰক্ষক বিক্ৰম ৰংপিৰ দৰে সৎ আৰু সাহসী তথা কৰ্মনিষ্ঠ বন বিষয়া আমাৰ অতি প্ৰয়োজন হৈছে। এই কাৰ্যত KSৰ দৰে সামাজিক সংগঠন নেতৃত্ব দিয়া কাৰ্য অতি প্ৰশংসনীয়। KSৰ নেতৃত্বই কাট নিউজক জানিবলৈ দিয়া মতে তেওঁলোকে অতি তৎপৰ হৈ অনাগত দিনবোৰত এনে অবৈধ কাৰ্য প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাবাসীৰ মংগলৰ স্বাৰ্থত সজাগ দৃষ্টি ৰখাৰ লগতে উপযুক্ত পদক্ষেপ গ্ৰহণত সদায় তৎপৰ হৈ সহায় কৰিব। কেমেৰা পাৰ্চন ষ্টেফান টেৰণৰ সৈতে ৰাকেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। ডিফু বজাৰ এলেকাৰ শনি মন্দিৰৰ সমীপৰ ৰয় বেকাৰীৰ শাখা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে গ্ৰাহকক ম্যাদ উকলি যোৱা ব্ৰেড বিক্ৰীৰ অভিযোগত 19 ছেপ্টেম্বৰত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ডিফু বজাৰত। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যোৱা 18 ছেপ্টেম্বৰৰ সন্ধিয়া ডিফু বজাৰৰ শনি মন্দিৰৰ সমীপৰ শাখা ৰয় বেকাৰীৰ দোকানৰ পৰা এজন গ্ৰাহকে ঘৰত খাবলৈ বুলি এটা ব্ৰেড কিনি লৈ যায়। কিন্তু ঘৰত ব্ৰেড খাবলৈ বুলি পেকেট খুলি দেখে যে ব্ৰেড কেইবাদিনৰ আগৰ আৰু উবলি যোৱা। আজি উক্ত ব্ৰেড গ্ৰাহকজনে দোকানলৈ ঘূৰাবলৈ আহোঁতে বজাৰ এলেকাত নিমিষতে শ শ লোকেৰে লোকাৰণ্য হৈ ঘটনা প্ৰত্যক্ষ কৰে। আমি তেনেকুৱা হৈছে যোৱাকালি বস্তুটো আজি বেয়া নহ'ব, যোৱাকালি বস্তুটো আজি বেয়া নহয় তো সেইটো কৈছে কি যোৱাকালি বস্তু কিন্তু সেইটো নহয় 3-4 দিন বস্তু সেইটো কাৰণে আমি ধৰিলোঁ সেইটোৱে কথা বেলেগ একো নাই। সেইটো কাৰণে সিহঁতে কৈছে কি ইয়াৰ বদলি বোলে 2টা লৈ যাওক হা 2টা লৈ যাওক আমি কি আমি খাবলৈ কাৰণে নহয় না আমিতো খাবলৈ কাৰণে হ'লেতো কি নাহিলে হয় এনেকৈ পেলাই দিলে হয় কিন্তু সেইটো নহয় পাব্লিক কাৰণে আপোনালোকে এনেকৈ দি আছে সেইটো কাৰণে আমি ধৰিছোঁ সেইটোৱে কথাটো বেলেগ একো নাই। ব্ৰেডটো যদি গ্ৰাহকজনে কোৱা মতে উৱলি যোৱা হয় তেন্তে দোকানীয়ে এইদৰে গ্ৰাহকক প্ৰতাৰণা কৰিবলৈ কেৱল লাভৰ কথা ভাবি জানি বুজিয়ে বিক্ৰী কৰিলে নেকি বুলি একাংশ ৰাইজে প্ৰশ্ন কৰে। মংগল সিং ক্ৰ'ৰ ৰিপৰ্ট কাট নিউজ। ইয়াৰ লগে লগে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल।
বহুত বেছি জান মালৰ লোকচান হ'ল চাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলোঁ এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109. And also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Aureladas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে কাৰ্বি সাংস্কৃতিক সমাজ চমুকৈ KCSৰ অধীনত থকা যুৱ মাণ্ডলিক যুৱ মহোৎসৱ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে প্ৰতিটো মাণ্ডলিক সমিতিৰ ৰূপালী জয়ন্তী মহোৎসৱ উলহ মালহেৰে উদযাপন কৰিবলৈ চলিছে জোৰদাৰ প্ৰস্তুতি প্ৰতিটো মাণ্ডলিক সমিতিৰ ৰূপালী জয়ন্তী মহোৎসৱ উলহ মালহেৰে উদযাপন কৰিবলৈ চলিছে জোৰদাৰ প্ৰস্তুতি কাৰ্বি আংলং সাহিত্য শাসিত তৰফৰ পৰা পোন প্ৰথমবাৰৰ বাবে এইবাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে জিলাখনৰ প্ৰতিটো মাণ্ডলিক সমিতিসমূহলৈ পশ্চিম কাৰ্বি আংলঙত থকা মাণ্ডলিক সমিতিসমূহলৈ পৰিষদৰ সাহায্য টকানি প্ৰদান কৰিলে বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে আহিৰ জুমে কলিলো ডাক এমেথাং কে মাংদাম পবাংলো আহিৰ জুমে কে বাংলা কাহা আর নামপেন তিরিম তেরাম লা হুপেন সে আহির জুমে বাং elongi dag bang non la ilitum kereng et tumang bong si la hui bang klem paminang po ja ilitum jutang jubara bang koson si ha iputhom ke pitom ke bahala swa phrang pen nang e than te kang ma la son bang reng bom di la pen mo phio veta non la hui risoe jang kene a rong a je long si nang charli dun po la pen ka charli chot kali lo patum ta che pati pa mesi
যে ইফিচাৰ তুম কষ্ট জাগে থানতে কা মাহালা আনসো সে আনসি নীল তোমা জুতাং জুবাত কেৰেং বম পুসি কে বাং নাম non la bang so fit na li kona sidami non la so phi bang ke jirikendeng lo jirikendeng ban chwo de phi dongka lo pe la so pho thalang so lo la pen apor bang pidi ka vedat po ang par ke hala pu bir singkita dam nai la pen hal puro ngang pong dam nai ka do ka we la hui hala bang pu ahawara mai long an ke do amai pi long an hadak atiri ka mai tung long an chitom thai nai বিধায়ক ৰংপিয়ে সোমবাৰে 1,50,000 টকা নি জেংখা মাণ্ডলিক যুৱ মহোৎসৱৰ আদৰণি সমিতিৰ হাতত প্ৰদান কৰিছে খেৰনিৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত চুৰি গাড়ী জব্দ মাছনিখা ডকমকা আৰক্ষীয়ে জব্দ কৰে AS01 DB 4556 এল্টো K10 VXI গাড়ীখন আৰক্ষীৰ নিয়মীয়া তালাচীত থানাৰ সন্মুখৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে গাড়ীখন বাহনখনৰ গৰাকী বৰপেটা বিনয় চৌধুৰীৰ বুলি জানিব পৰা গৈছে নিখা চালকৰ প্ৰমাণ পত্ৰ বিচাৰোতে গাড়ী এৰি পলায়ন কৰে গাড়ীৰ ভিতৰত থকা দুই যুৱক গাড়ীত অন্য এখন চালকৰ হে প্ৰমাণ পত্ৰ পোৱা গৈছে গাড়ীখন গাড়ী চুৰ চক্ৰই ডিমাপুৰলৈ নিয়াৰ পাক পাতিছিল বুলি সন্দেহ আৰক্ষীৰ বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ হামৰেন পৰিষদীয় সমষ্টি এলেকাৰ জেংখা তেলেহৰলৈ যোৱা পথত নিৰ্মিত দলংখন আজিও নহল সম্পূৰ্ণ যাৰ বাবে বৰষুণৰ বতৰ হলে পথটোৰে যাতায়াতৰ বাবে হয় ভীষণ অসুবিধা বিশেষকৈ স্কুলীয়া কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ স্কুললৈ অহা যোৱা কৰোতে দুৰ্ভোগৰ সীমা নাইকিয়া হয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদত বিগত সুদীৰ্ঘ 15 বছৰীয়া শাসনকালতো দলং নিৰ্মাণ সম্পূৰ্ণ নহল আৰু এতিয়া বিজেপি শাসকীয় দলটোৱে দলংটোৰ এই ব্যৱস্থা দেখিও নেদেখা ভাওজুৰি ৰাইজক দি আছে সীমাহীন যতনা সবকা সাথ সবকা বিকাশ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সাধু বাক্যৰ প্ৰতি আকৰ্ষিত হৈ লাখ লাখ কাৰ্বি আংলঙৰ ভোটাৰ ৰাইজে কাৰ্বি পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত বিপুল ভোটত বিজেপিক জয়যুক্ত কৰি জিলা শাসনৰ বাগজুৰি তুলি দিছিল কিন্তু বিজেপি শাসকীয় দলটোৱে ভোটাৰ ৰাইজক এতিয়ালৈ বাস্তৱত প্ৰতাৰণাৰ বাহিৰে একো দিয়া পৰিলক্ষিত হোৱা নাই আন নালাগে খুদ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ সমষ্টিৰ ভোটাৰ ৰাইজক দিয়া বিকাশ তথা উন্নয়নৰ প্ৰতিশ্ৰুতিও ৰক্ষা কৰা নাই বিথুং ৰেংথেমা আৰু হামৰেন পৰিষদ এলেকাৰ জেংখা তেলেহৰ পথৰ দলং নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি সুচল যাতায়াতৰ সুবিধা দিব পৰা নাই পৰিষদৰ দুই বিউগম নেতাই সভা সমিতিয়ে শিক্ষাৰ বিষয় ভাষণ দিবলৈ গলে আমাৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাষণ প্ৰসংগত উঠি অহা কণ ছাত্ৰ ছাত্ৰীয়ে সমাজ তথা দেশৰ মেৰুদণ্ড বুলি ক'বলৈ কেতিয়াও নাপাহৰা তুলিৰাম ৰংহাঙে কণ ছাত্ৰ ছাত্ৰীক এই ধৰণৰ দুখজনক বৰ্তমান দি অসীম ভৱিষ্যতৰ পথত খোজ কাঢ়িবলৈ এৰি দিবনে কেমেৰা পাৰ্চন ষ্টিফান টেৰনৰ সৈতে ৰাতিশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ 14 নং কৰকান্থি পৰিষদ সমষ্টিৰ এলেকাৰ সামেলাংশ বজাৰ গৃহ বিগত 5 বছৰৰ আগতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা বজাৰ গৃহসমূহ আজি পৰ্যন্ত অৰ্ধ সমাপ্তি হৈ পৰি আছে ৰাজ্যৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বজাৰ গৃহটো নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণ সম্পূৰ্ণ নকৰি এনেদৰে পেলাই থোৱা কাৰ্যই শাসক গোষ্ঠীৰ চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে বিগত 2009 বৰ্ষত তেতিয়া অসমৰ তদানীন্তন পাৰ্বত্য উন্নয়ন মন্ত্ৰী খৰসিং ইংটিৰ কাৰ্যকালত নিৰ্মাণ কৰা হৈছিল সামেলাংশৰ বজাৰ গৃহ গয়া ৰাজ্যৰ আৰ্থ সামাজিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বজাৰ গৃহটি সজা হৈছিল যদিও ঠিকাদাৰে এনেদৰে পেলাই থৈ দিলে নিৰ্মাণ সম্পন্ন নকৰাকৈ বিকাশ নহয় এক প্ৰকাৰ প্ৰশাসনলৈ পৰিণত বজাৰ গৃহটিয়ে আজি 7টা বছৰ কেৱল অৱহেলিত হৈ পৰি ৰল এতিয়া ৰাইজে বিচাৰিছে অতি শীঘ্ৰে বৰ্তমান চৰকাৰে অৰ্ধ সমাপ্তি হৈ পৰি ৰোৱা বজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলক অতি ভিতৰুৱা পিছপৰা গয়া ৰাজ্যৰ আৰ্থ সামাজিক দিশত উন্নয়ন হোৱাটো কামনা কৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা কৰকান্থি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি ৰাজু দিছই ৰাইজৰ মুখলৈ চাই এই সংক্ৰান্তত কিবা পদক্ষেপ গ্ৰহণ কৰিবনে
দেনগাঁৱৰ পৰা ৰবিন বে ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ